এইডোখৰকে যিডোখৰ দেখিছে এইডোখৰ গোটেইডোখৰ এইডোখৰকে মেইন দিহিংমুখ বুলি কয় এতিয়া আমাৰ গৰুকেইটা আনি নিলে চব শেষ কৰি পেলাব আকৌ নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালেই আজি বিহুৰ ৩ নম্বৰ দিন অৰ্থাৎ কালি মানে পৰহি গৰু বিহু কালি মানুহ বিহু আছিলে আৰু আজি কি বিহু মই ভালকৈ নাজানো যোনে জানে কমেণ্ট কৰি নিশ্চয় জনাবচোন আজি কি বিহু তো আজি অলপ মানে আমি আকৌ ফুৰিবলৈ ওলাই আহিলোঁ মই আৰু এফালে দাদা আহিছোঁ তো দুইটা আহিলোঁ অলপমান ফুৰিবলৈ আমি মানে অৰ্থাৎ এই নাওপোৱা ফালে যাওঁ বহুতে চিনি পাই চাগৈ আৰু বহুতে নাপাবও পাৰে ভিডিঅ'টো ঘৰতে আৰম্ভ কৰাৰ কথা আছিলে কিন্তু হেৰি দেৰি হৈ যাব বুলি ইয়াতে মাজতে আহি মানে ষ্টাৰ্ট কৰিলোঁ এখন চুমনি আছে এফালে বহুত ধুনীয়া ধুনীয়াকৈ লাইন লাইনকৈ গছ ৰুই থোৱা আছে বহুত ধুনীয়া লাগে মানে ইয়াত দেখিবলৈ ফটো চটো মাৰিবলৈ আগতে আহিছোঁ ইয়াত তো এইডোখৰ বহুত ধুনীয়া ঠাই হয় এইফালে চব দেখিব পাইছে এইবোৰ এইখন চুমনিখন তো এতিয়া মানে গৈ থাকোঁ আপোনালোকক একদম গৈ তাতে দেখাইছোঁ আৰু তাত বহুত ধুনীয়া ধুনীয়া ঠাই দেখাব লগা সকলোৱে শেষলৈকে একদম স্কিপ নকৰাকৈ চাই থাকিব তো বলক চলক চলক একদম চশমাখন পিন্ধি ল'লোঁ তো বলক তো গাইজ আহি এইফালে মানে ধেমেচি পাই গ'লো ধেমেচি দলঙত পাইছোঁ এইখন চব গাইজ এইখন গেছ ধেমেচি দলং এইখন গেছ চণ্ডীগড় এইখন এইফালে চাওক ইয়াতে আগতে আগৰ দলংখন আছিলে কাঠৰ দলং আছিলে এতিয়া এখন ভাগিলে কাৰণ পকা দলং বনালে এতিয়া ৰাস্তাটো ইমান এডোখৰ ঠিক নহয় মানে বহুত বেয়া ৰাস্তা এডোখৰ কিন্তু এতিয়া তাতে ঠেকেচা মেকেচা ধেই এখন তো গেছ বলক আগত দেখাই আছোঁ আপোনালোকক তো গেছ পূৰা আহি নিতাইপুখুৰী টাউন পাই গ'লোহি তো বলক আগত নিতাইপুখুৰী টাউনখন আছে অকণমান দেখাই আছোঁ আপোনালোকক এই বিহুৰ দিন যে দোকানখন বন্ধ আছে মানে কিছুমান দোকানে খোলা আছে প্ৰায় দোকানবোৰ বন্ধ আছে তো গাইজ আহি পূৰা পহুখোৱা পাই গ'লোহি মানে এই জেগাডোখৰৰ নাম পহুখোৱা আৰু এই আগত বহুত ধুনীয়া দলং এখন আছে আৰু ভিউটো বহুত মজা দেখাই আছে বলক তো গাইজ এখন পহুখোৱা দলং বুলি কয় তো বন্ধুসকল মানে নাওৰ পৰা আহি পাই গ'লোহি নাওৰ পৰা আহি পোৱা অলপ টাইম হ'ল এই দাদাটো এনাৰ ঘৰত সোমাইছিলোঁ মানে ইয়াত দাদা এনাৰ ঘৰ আছে তো এইফালে এইখন নদী দেখিব পাইছে এখন এইটো লাইবিল বুলি কয় এইটো যিটো দেখিব পাইছে এইটো গোটেইটো এটা মথাউৰি হয় মানে আগতেতো ছিগিছিলে এতিয়া নতুনকৈ বনোৱা হৈছে বহুত ধুনীয়া ভিউ গাইজ তো অলপমান তললৈ দেখাম আৰু ঠাই আছে সেই দূৰত তো তাতো দেখাবলৈ চেষ্টা কৰিম তো বোলে অকণমান তলত চাওঁ আবক আকৌ নিম বনা দিয়া আচ্ছা একদম মজা চাহ পৰি আছে গম দিন এইবোৰ নাও চাও আছে পুৰা এইখনে নদীখন তো আৰু অকণমান আগত আৰু ধুনীয়া ধুনীয়া ভিউ আছে তাতো দেখাম বলক দিহিংমুখ নে কি বুলি কয় বোলে এডোখৰ বলক চাওঁ এই মধুৰাটো কিমান ওখ দেখিছে নে ৰাস্তাটো নতুনকৈ বনাই থোৱা হৈছে যে পুৰা ধূলি ধূলি হৈ আছে চলো ঘূৰিব লাগিব নেকি মোক এনেই উঠাই দিলে গাইজ মানে অকণমান এই ৰাস্তাটো দেখাইছোঁ মানে নতুনকৈ বনাই আছে যে পুৰা ধূলি হৈ আছে এইফালে চব চলি গেলি নাও মানিছে মানে
music. Guys, ভাল ৰাস্তা পাই গ'লো এইটো চক। তো গাইজ এইটো চক এইটো ওচৰত হৈছে এইটো মানে নদীৰ কাষৰ চাইডৰ সৰু ৰাস্তা এটা গৈ আছো আমি এইফালে মানে ফুৰিবলৈ আৰু একদম গোটেই দিনটা গৈ আছো ৰাস্তা ইমানো ভাল নহয় খোলা বমাই ৰাস্তা যে মানে নদী কাষৰ ৰাস্তাটো মানে কেতিয়াবা নদীয়ে খহাই লৈ যায় ৰাস্তাবোৰ ইমান ভাল নহয় তো গাইজ মানে আহি আহি পুৰা মেইন দিহিমুখ পাই গৈছে এই সেইডোখৰ আগত আছে মেইন দিহিমুখ তাত দেখাই আছোঁ বলক মানে এইফালে পুৰা নদীৰ কাষৰ চাপৰি যে এইবোৰ পুৰা গছ গছনিবোৰ দেখিব পাইছেতো নদীৰ কাষৰ অঞ্চল যে পুৰা ঘাঁহ চাহ ওলাইছে এইবোৰ চাওক কিমান ধুনীয়া ধুনীয়া গছ গছনিবোৰ আছে আমি আহি পুৰা মানে হাবিৰ মাজত সোমাই নামালোহি একদম নদীৰ ছাইডত দেখাম বলক আপোনালোকক কিমান ধুনীয়া লাগিছে চাওকচোন গাইজ সেইফালে আছে নেকি নদী ছাৰ কাষটো অঁ মুতিবলৈ গৈছে নেকি मैं तो कुछ और ही समझ रहा था तो এটা স্কুট থলো তো বলো গাইছ আপোনালোক একদম নদী কাষত দেখাইছোঁ এইবোৰ দেখিছে নাই ইমান গছ গছনি বহুত ধুনীয়াকৈ আছে আৰু ঘাঁহ ইমান ইমান দীঘল দীঘল ঘাঁহ এতিয়া আমাৰ গৰুকেইটা নিমিলে চব শেষ কৰি পেলাব সেইকাৰণে আমি গৰুকেইটা গাইছ ফুল আনি দে গৰমটো উঠিছে নহয় হাইখন চক নদীখন এইডোখৰকে বোলে কয় এইডোখৰকে যিডোখৰ দেখিছে এইডোখৰ গোটেইডোখৰ এইডোখৰকে মেইন দিহিংমুখ বুলি কয় এইডোখৰ এখন গোটেইখন মেইন দিহিংমুখখন তাৰপৰা আৰু হাইফালে যোনডোখৰ দেখিছে ৰ'ব জুম কৰি দেখাইছোঁ অকণমান হাইফালে যোনডোখৰ গৈছে নদীখন এখন বোলে ব্ৰহ্মপুত্ৰৰ লগত পূৰা লগ খাই গৈ সেই ৰাতি হ'লে হেনো মথাউৰিত উঠিলে তাত বগীবিল দলংখন লাইট জ্বলি থকা পুৰা ধুনীয়াকৈ দেখে বোলে পুৰা গৰম পৰিছে জেগা কি ধুনীয়া দেখিছে নাই ৰ'ব বেলিটো এতিয়া এইটো সময়ত ইমান ডাঙৰকৈ ওলাইছে আকৌ অকণমান ফটো চটো দুখনমান মাৰিলোঁ তাৰপৰা আকৌ লগ পাই আছোঁ তো গাইজ মানে মথাউৰি এইবোৰ ভিডিঅ' চিডিঅ' আপুনি চালেই আৰু মানে ইক' কেম্পলৈ যোৱা কথা আছিলে নদী পাৰ হ'ব লাগিব যে আৰু মানে এনেকৈ দেখাব নোৱাৰোঁ বহুত দূৰত আছে নদীৰ মাজত সেইকাৰণে দেখাব নোৱাৰিলোঁ একদম বেয়া নাপাব তো এতিয়া আমি গোটেইকেইটা গুচি আহিলোঁ তো এতিয়া গৈ আছোঁ আৰু নাওপাত মানে অকণমান এনাঘৰত সোমাম তাৰপৰা ঘৰ যাম চ' একদম শেষলৈকে চাই থাকক বলক তো গাইজ মানে এনাৰ ঘৰৰ পৰা ওলাই আহি গ'লোঁ বহুত ৰাতি হৈ গ'ল দিব পাইছে তো এতিয়া ঘৰ গৈ আছোঁ একেবাৰে একদম ঘৰ গৈ লগ পাম আপুনি বন্ধুসকল পূৰা মানে ঘৰ আহি পাই গ'লোঁ এতিয়া বহুত ভাগৰ লাগিছে ভিডিঅ'টো এডিট কৰি যেনে আপলোড কৰিম আৰু তাৰপৰা শুম আৰু তো যিসকলে শেষলৈকে চালে ভিডিঅ'টো যদি ভাল লাগিলে কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব যিমান পাৰে শ্বেয়াৰ কৰক তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো তেতিয়ালৈকে বাই